শুভ্ৰনীলৰ কথাৰে কবিতাৰ শিৰোনাম মই অন্ধ। মা, মই কিয় অন্ধ হৈ জনম ল'লোঁ? মোক সকলোৱে অন্ধ বুলি কৈ জোকায়। মা, মোৰো মন যায় পৃথিৱীখন চাবলৈ। বহুত সুন্দৰ আৰু মনোমোহা চাগে ন পৃথিৱীখন? মা, মোৰো বহুত মন যায় পৃথিৱীখন চাবলৈ, অলপ সময়ৰ বাবে হ'লেও। তুমি আঁতৰি নাযাবা দূৰত, আঁতৰি নাযাবা মোক নিঃসংগ কৰি আনৰ দৰে। মোৰ বিশ্বাস তুমি বুজি পাবা এদিন মোৰ গোপন হিয়াৰ বিননি। মা, মোৰ কান্দোনৰ অশ্ৰু নিগৰি অহা দেখি পাইছানে? মই দেখোন গমেই নাপাওঁ মোৰ দুচকুৰে অশ্ৰু নিগৰি যোৱা। ময়ো কান্দো মা, দুচকুত বাহ লোৱা সপোনৰ চৰাইজাকে ধৰি ৰাখে নিগৰি অহা অশ্ৰু। নিয়তিৰ লিখন কোনে কৰিব পাৰে খণ্ডন? দুৰ্ভাগ্যই মোৰ জীৱন। মা, কি ভুল আছিল মোৰ? কিয় কঢ়িয়াব লগা হ'ল যন্ত্ৰণা? মা, তুমিয়ে মোক দিক দিগন্তৰ পথ নিদৰ্শক, মোৰ জীৱন লগৰী। জীৱন যাত্ৰাৰ মই যেন এজন আধৰুৱা যাত্ৰী। মই নাজানো মোৰ ঠিকনা, অন্ধকাৰ মোৰ জীৱন সংগী।